মানে কি হয়, এটা সপোন আছে সৰুৰে পৰাই মানে নিজে কিবা এটা কৰাৰ। সেই গতিকে আজি বতৰটো বহুত বেয়া। বাগান আহিছোঁ, এয়া বৰষুণ দি আছে, চাই চাই আহিবলগীয়া হৈছে তললৈ। বাগানত চাহ দিবলৈ আহিছোঁ। লেবাৰে কাম কৰি আছে বাগানত, তাকে চাহ দিবলৈ আহিছোঁ। অলপ দেৰি ৰ'ব লাগিব, তেওঁলোকে চাহ খাই আছে। তাৰপৰা ঘৰলৈ যাম। ঘৰলৈ মানে নহয়, ঘৰলৈ যোৱাৰ আগেৰে এটা বস্তু আহিছে অনলাইনত, সেই বস্তুটো লৈ ল'ব লাগিব। এই দাদা এজন ৰখি আছে তাতে, ঘৰত দি থৈ আহিম বুলি কৈছিলে। দাদাজনে মোক চিনি পায়। মই বোলো নালাগে, আপুনি এইফালে আহিছে যেতিয়া মই ৰাস্তাতে বস্তুটো লৈ ল'ম। সেই গতিকে এটা বস্তু ল'বলৈ আহিছোঁ। বস্তুটো আপোনালোকক সৰু সুৰাকৈ আনবক্সিং কৰি দেখাম। চাহ বাগানৰ লগতে জড়িত বস্তুটো। ঠিক আছে, ঘৰৰ পৰাই মই বস্তুটো দেখাম। মই অৰ্ডাৰত অহা বস্তুটো এইটো হৈছে এটা ভাৰ্মি কম্প'ষ্ট বেড হয়। দামটো বেছি নহয়, দামটো 1570 টকা লৈছে। এইটো মানে কি হয়, ইয়াত কেঁচুসাৰ কৰা হয়। মানে ঘৰতে কেঁচুসাৰ কৰিম বুলি এটা প্ৰজেক্ট হাতত লৈছোঁ। সেই গতিকে এখন ভাৰ্মি কম্প'ষ্ট বেড অৰ্ডাৰ দিছোঁ। বাকী এটা ঘৰতে পকা টেংকি বনাই লৈছোঁ। ভৱিষ্যতে আৰু বহলাই গৈ থাকিম বুলি ভাবিছোঁ। এইটো বস্তুটো মানে কি, আনবক্সিং ভিতৰতে কৰি আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু ভিতৰত মানে এইটো বহুত ডাঙৰ। ভিতৰত কৰিবলৈ মানে জেগাৰ অভাৱতে আনবক্সিং কৰিব নোৱাৰি। এইখন হয় ভাৰ্মি কম্প'ষ্ট বেড হয়। এইটো ISO চাৰ্টিফাইড কোম্পানী। ভালদৰে ফ্লিপকাৰ্টত পঢ়ি আৰু ইয়াৰ ৰেটিংটো চাই অৰ্ডাৰ দি লৈছোঁ। এইটো মানে কি হয়, এখন ভাৰ্মি কম্প'ষ্ট বেড হয়। এইটো আপোনালোকক অলপ চলপ দেখাইছোঁ। এইটো বহুত ডাঙৰ, গতিকে 10 ফুট হয়, 10 ফুট আছে এইটো। দীঘলটো 10 ফুট, বহলটো 4 ফুট আৰু ওখটো আছে ইয়াৰ 2 ফুট। এইখন মানে কি, আকাৰটো এইটো মানে এইটো পকা টেংকিটোৰ নিচিনাই হয় এটা। এইটো এনেদৰে ইয়াত মানে বাঁহৰ বা কাঠৰ খুঁটি ভৰাবৰ কাৰণে এনেকৈ ফাক থৈ দিয়া হৈছে। তাৰপৰা বাকী এইখন ভেণ্টিলেটৰ হয়, কেঁচুবোৰ হাৱা বতাহ পাবৰ বাবে। বাকী আপোনালোকৰ এইটো চাইডে নহয়। বাকী এই তলৰ এইটো যোনটো কেঁচুসাৰ কৰিলে যোনটো ভাৰ্মি ৱাছ হয়, এই ফুটাটোৱেদি কিবা পাত্ৰ পাতি থ'ব পাৰি, যিহেতু ভাৰ্মি ৱাছৰ চাহিদা বহুত আছে। এইটো তলৰ ভাৰ্মি কম্প'ষ্টত তলৰ মানে তলেদি আছে এই ফুটাটো। এইখন বেড হয়, ভাৰ্মি কম্প'ষ্ট বেড হয়। এইখন মানে কি হয়, এনেকৈ বস্তুটো গোটেইখন যদি খুটি পুটি এনেকৈ থিয় কৰি দিয়া হয়, তেতিয়া এটা পকা টেংকিৰ নিচিনা হৈ যায়। মানে এইটো ভাৰ্মি কম্প'ষ্ট বেডখন 10 ফুট আছে। এইটো দীঘল। মই মানে কি, যোৱাবাৰ এটা ট্ৰেইনিং লৈছিলোঁ কেঁচুসাৰৰ ওপৰত, আমাৰ ওচৰৰে কৃষি বিজ্ঞান কেন্দ্ৰ ৰহদৈ, তাত এটা ট্ৰেইনিং লৈছিলোঁ। মানে ভাল লাগিল ট্ৰেইনিংটোত, আৰু বহুত মানে কম পইচা ইনভেষ্ট কৰি মানে ভালদৰে লাভৱান হ'ব পাৰি। মই সেইখিনি কথা পিছত জনাম। এখন চাৰ্টিফিকেটো পালোঁ। পিছত মই এটা পকা টেংকি বনাই থৈছোঁ, পকা টেংকিটো দেখাম বাৰু মই আপোনালোকক। কিন্তু এই বস্তুটো মানে আনবক্সিং কৰিছোঁ, মানে আপোনালোকেও কৰিব পাৰে। যদি কৰিব পাৰে আপোনালোকে, যদি কোনোবা ইচ্ছুক হয় মোৰ লগত যোগাযোগ কৰিব পাৰে। মই সম্পূৰ্ণ ডিটেইলছখিনি দি দিম। মানে কি হয়, প্ৰথমে সৰুৰ পৰাই আৰম্ভ কৰিব লাগিব। সৰুৰ পৰা আৰম্ভ কৰি লাহে লাহে ডাঙৰ কৰিব লাগিব। সেই গতিকে প্ৰথম এই পকা টেংকিটোত আৰম্ভ কৰিছিলোঁ। তাৰ পৰা দুদিনমানৰ পিছত এইখন ভাৰ্মিকম বেড দোকানৰ পৰা কিনি আনি, মানে এগ্ৰিকালচাৰ দোকানৰ পৰা কিনি আনি ইয়াত বনালোঁ। ইয়াতো কেঁচু আছে বৰ্তমান। প্ৰথম এইটোত কৰিছিলোঁ। এতিয়া আজি অহাখন আকৌ এনেকুৱাখিনিতে বনাব লাগিব। এনেকৈ বহলাই গৈ থাকিম বুলি ভাবিছোঁ। আৰু মানে কি হয়, এটা সপোন আছে সৰুৰে পৰাই মানে নিজে কিবা এটা কৰাৰ। সেই গতিকে জৈৱিক সাৰ আজিৰ দিনত মানে মানুহে বহুতো গুৰুত্ব দিছে। সেইকাৰণে এইটোকে কৰিম বুলি ভাবিছোঁ। এখন জৈৱিক সাৰৰ ফাৰ্ম খুলিম বুলি ভাবিছোঁ। এনেকৈ এটা দুটাকৈ নি বহলাই ডাঙৰ কৰি গৈ থাকিম বুলি ভাবিছোঁ। এইখিনিয়ে আছিল ক'ব লগা। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টটো দি থাকিব। তেতিয়া ভাল লাগে, মানে ভিডিঅ' বনোৱাত উৎসাহ হয়। এইখিনিয়ে আৰু।